हेलो गाइस, এতিয়া আমি গৈছো বিয়ালে। নবহত ওলাই আছে। এতিয়া আমি যাওঁ আৰু লাহেকে নবহত লাহে আহিব। নবয়ে ক'লে মোবাইলটো লৈ যোৱা বুলি, সেইটো কাৰণে লৈ আহিলোঁ। এতিয়া যাওঁতে ৰাস্তাত ফটো চটো মাৰি যাম আৰু অলপ। এয়া চাওক চুনচুনি বাইদেউ আৰু এয়া পলি বাইদেউ কেনেকুৱা লাগিছে ক'ব হা। আমি এতিয়া গৈ লওঁ হা বিয়া ঘৰলৈ। হেল্ল' গাইজ, আমি এতিয়া গৈ আছোঁ বিয়া ঘৰলৈ। কিবা কৈছিলে বাৰু দেই, কি কৈছিলে জানো বুজি নাপালোঁ। কিবা বিয়া ঘৰ বুলি কৈছিলে, সেইটো কাৰণে সেইফালে চাইছিলোঁ। আমি বিয়া ঘৰত কি কৈছিলে, একদম বক্স ধামাকা লাগি আছে বিয়া ঘৰত। খাইছা ন? কেনেকুৱা লাগিছে খানা খাই? পলি কেনেকুৱা খালা? আমাৰ নবৌ খাই কেনেকুৱা লাগিলে? মজা নে? মজা? অঁ ভাল পাইছা নাই? পাইছা? খিনাই মিনাই গৈছে অ' ল'ৰাটো। আমাৰ এইজনী পলি বাইদেউ গৰমত থাকিব পৰা নাই। আৰু এইফালে আমাৰ ল'ৰাকেইটা বা ল'ৰাকেইটা, এই যে আমাৰ বা আৰু এজনী মই। মোক দেখাই দিম বা কেনেকুৱা লাগিছে। খানাটো খাই কেনেকুৱা লাগিছে? বুলি ক'ব লাগিব। মজা ধুনীয়া। তহঁতি দুইটা ওলাই গ'লি আৰু ব্লগত। নিজে কোনে কয়, ইয়াৰ চাই থাকোঁ মই। এই লাষ্ট কথা হেল্ল' গাইজ, এতিয়া ভাত দি আছিলোঁ, আজৰি হৈছোঁ। মানুহ অলপ গৈছে। ধুনটি নবৌ ভাত খাই আছে। এজনী মাজুজনী, ডাঙৰজনী এজনী লিটিকা মাজুজনী ন, আৰু এজনী সৰুজনী, এজনী একেবাৰে সৰু লিচু ন, লিচু এইজনী আৰু এনেই তাউলি আছে। মোবাইল ভিডিঅ' বনাবলৈ এৰি দিলে এনেই। আৰু এয়া বাইক একদম কৈছোঁ নহয়, হেৰিয়ে পোৱা নাই। আমি এতিয়া ফটো মাৰিবলৈ যাওঁ। মানুহ ধেৰ নাই বাৰু, এতিয়া মানে হৈছে হ'লৈ এয়া চক মানুহ। আমাৰ নাথাকে এনিফৰ্ম আৰু আমি খোলা নাই, খুলিমগৈ। আমাৰ ইয়াত ডেজি থাকিব। কিনো থাকা আকৌ কেলৈ না কৰিলা ন? ৰাইজ অকল নাচক নাচক। হেল্ল' কিবা কবা নি আইনো? আজি বিয়া কেনেকুৱা লাগিছে অনুভৱ? বিয়া ভালে গ'ল, মাজতে অকণমান গণ্ডগোল এতিয়া নৰ্মেল আহি গ'ল। ৰিপৰ্ট আহিলে আমি আকৌ নাচিব ৰিপৰ্ট ভাল আহি গ'ল, এতিয়া আকৌ নাচিব হেনো। এইটো আমাৰ শুন অকণমান বহি আছে মানুহবোৰ গৈ হ'ল। বিয়া ঘৰত আছোঁ বৰ্তমান। আমাৰ এই আইতাৰে পুৰা নাচি আছে। আমি এতিয়া বিয়া ঘৰৰ পৰা অকণমান আহি দিছোঁ। ছোৱালীখিনিও গা ধুৱেগৈ হেনো, গা চা ধুই লৈগে। তাৰপিছতে ময়ো কাপোৰ চাপোৰ সলাই দিমগৈ আৰু। ইমান গৰমত কেনেকৈ পিন্ধিছোঁ ভগৱানে জানে। ষ্টাইলৰ কাৰণে একো ষ্টাইল কৰা নাই দেই, এনেই কৈছোঁ আৰু। এই আমাৰ ৰাইজসকল বিয়া এতিয়া গৰম কেনেকুৱা লাগিছে উপলব্ধি? না গৰম কেনেকুৱা লাগিছে কৈ দিয়া আকৌ। আৰু একদম গৰম অকল নহয়, কি পিন্ধিছিলো মেখেলা চাদৰ একদম লগালগ পিন্ধিছো দেই। একদম হাত দীঘল দীঘল ব্লাউজ, এনেই অকণমান দেৰি অকণমান দেৰি কাৰণে পিন্ধিছে। ফটোটো একদম পাবই আৰু লগতে আমি লগাই দিম বাৰু সেইখিনি ফটো একপি দুকপি তোমালোকক লগাই দিম। একেলগতে মই আছে নহয়, থাম্বনেইলত লগাই দিম চাব আৰু আমাৰ ছোৱালীকেইজনীক। বিয়াৰ একদম মানুহবোৰ গৈ শেষ হৈছে আৰু লাহেকৈ। বৰষুণে গোটেই একদম বিয়াত ধুনীয়া কৰি দিলে। দেখাই দিয়া টিপাল খুলি দিব লগা হ'ল, কাৰণ ভাড়ালৈ অনা টিপাল একদম ফাটি যাব।
দেখিলা বিয়া কেনেকুৱা হ'ল ধামাকা হ'ল চব ভালে ভালে হৈ যোৱাৰ পিছতে হ'ল তথাপি যে দিনত ভালকৈ হৈ গ'ল নহ'লে কিমান ভাত নষ্ট হৈ গ'ল